আজি এতিয়া বিজনী সমষ্টিত এটা ৰোড শ্ব' আছে আৰু মই অন্তিম প্ৰচাৰৰ দিনাখন অৰূপদেৰ কাৰণে ইয়াত ৰোড শ্ব'ৰ কাৰণে আহিছোঁ আৰু ৰাইজৰ এটা উৎসাহ দেখিছোঁ। এই গোটেই অঞ্চলটোত মই আগতেও আহিছোঁ। ৰাইজৰ উৎসাহ উদ্দীপনাৰ প্ৰায় 100% নিশ্চিত যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে বিপুল ভোটত বিজয়ী হ'ব। ৰাইজ ওলাই আহিছে। বিজনীবাসী ৰাইজে বিচাৰে উন্নয়নৰ লগত থাকিব। বিজনীবাসী ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হাগ্ৰামা ডাঙৰীয়াৰ লগত থাকিব বিচাৰে আৰু সকলোৱে সেই উৎসাহেৰে ওলাই আহিছে। গতিকে মই 100% নিশ্চিত যে এই চিটটো আমি বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ম। আজিতো প্ৰচাৰ চলি আছে, কিন্তু এটা কথা আপোনালোকে একদম নিশ্চিত থাকক যে যোৱাবাৰ NDAৰ যিমান চিট আছিল তাতকৈ বেছি চিট আমি পাম। আকৌ চিন্তা কৰিবলগীয়া নাই। আজি এতিয়া বিজনী সমষ্টিত এটা ৰোড শ্ব' আছে আৰু মই অন্তিম প্ৰচাৰৰ দিনাখন অৰূপদেৰ কাৰণে ইয়াত ৰোড শ্ব'ৰ কাৰণে আহিছোঁ আৰু ৰাইজৰ এটা উৎসাহ দেখিছোঁ। এই গোটেই অঞ্চলটোত মই আগতেও আহিছোঁ। ৰাইজৰ উৎসাহ উদ্দীপনাৰ প্ৰায় 100% নিশ্চিত যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে বিপুল ভোটত বিজয়ী হ'ব। ৰাইজ ওলাই আহিছে। বিজনীবাসী ৰাইজে বিচাৰে উন্নয়নৰ লগত থাকিব। বিজনীবাসী ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হাগ্ৰামা ডাঙৰীয়াৰ লগত থাকিব বিচাৰে আৰু সকলোৱে সেই উৎসাহেৰে ওলাই আহিছে। গতিকে মই 100% নিশ্চিত যে এই চিটটো আমি বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ম। আজিতো প্ৰচাৰ চলি আছে, কিন্তু এটা কথা আপোনালোকে একদম নিশ্চিত থাকক যে যোৱাবাৰ NDAৰ যিমান চিট আছিল তাতকৈ বেছি চিট আমি পাম। আকৌ চিন্তা কৰিবলগীয়া নাই।